নব কি হলো কেলে চিঞৰিছে এইবোৰ আপুনিহে নব নাই নি সাক্ষাৎ মই মানুহটো থাকোঁতে তই নবৰ কেলে নহয় আৰু এনেই বোলো বিহু বুলি পাক এটা মাৰি যাওঁ বুলি কেলে নাই নেকি নাই নব কেলে নাই নাই হ'ব দিয়ক তেনেহ'লে পিছতে আহিম আৰু দিয়ক এইপিনে আছো ক'লে ভিতৰলৈ তেওঁ নাথাকিলে তই আছো আহ জানো আহ কথা বোলো নবৌৰ লগত কিবা সকাম আছিলে নহয় মই বোলো হেৰি এতিয়া নতুন বৰ্ষ বুলি বোলো ডাঙৰকৈ সন্মান এটা কৰোঁ বুলি আহিছিলোঁ নবৌহে ডাঙৰ মই ডাঙৰ নহয় নহয় মানে দুইজনকে আৰু দুইজনকে বোলো অকণমান দিয়া সন্মান এটা যাছোঁ বুলি কিবা এটা লৈ আহিছিলোঁ লগত অ হয় নেকি এই দে তেতিয়াহ'লে মোক দিলেও হ'ব একো নহয় একো নহয় দুইজনকে পোৱালি ভাল আছিলে হয় নেকি নবৌৱে আহিব পাৰে ন বা যাওঁচোন আৰু ভিতৰতে মই দেই খালি এনেকৈ নহয় এনেকৈ নহয় তুমি আমাৰ সংস্কৃতিটো ৰক্ষা কৰিব লাগিব এইটো পেণ্ট পিন্ধিলে নহ'ব নহয় চুৰিয়া পিন্ধিব লাগিব এখন পিন্ধি আহা তেতিয়াহে আকৌ মই লৈ আহিছোঁ নহয় হয় চৰাই তই বচোন দেই মই হাতকৈ যাম আৰু ধুতিখন পিন্ধি আহিম মোলৈও গামোচা এখন লৈ আহিম হ'ব মোৰ গামোচাখন থাকেই হ'ব থকাহেঁতেন ভাল আছিলে কি কৰিব জানোকে আৰু কিবা এটা কৰি থৈ যাম উপায়টো নাই নবনাই বুলি এখেতে আকৌ মিছাকে কোৱা নাইতো আমি আহিলোঁ নহয় ফটোৱা চব এই চব ফাৰ্ষ্ট দেখা বৌয়ে আহিব নোৱাৰে এই বৌৰ চাদৰখনকে পিন্ধি আহিছো ফিল এটা পাই থাকিলিহেঁতেন আৰু নহয় মানে এই সমন্বয়ৰ প্ৰতীক হিচাপে সেই মোৰ ভাগৰ ধুতিখন আৰু বৌৰ চাদৰখন লৈ আহিছিলো আৰু কাম নাই সমন্বয়ৰ প্ৰতীক হ'ব দে প্ৰেজেণ্টটো দে নহয় এনেকে নহয় তলত হয় নেকি হ'ব পঢ়ি দিওঁ কৃষ্ণ কৃষ্ণ দেই গামোচাখন পাহৰিলে হ'ব দিয়া সেৱা এটা কৰি যাওঁ কৃষ্ণ এই নবৌ থকাহেঁতেন ভাল আছিলে হ'লেও নাই যেতিয়া আৰু আঁঠু ল বাৰু নতুন বছৰ বুলি আশীৰ্বাদ এটা দিয়া কৃষ্ণ দিয়ক আশীৰ্বাদ এটা দিয়ক কৃষ্ণ দেই কৃষ্ণ লাগি ধৰিছে যে কৃষ্ণ কিবা না কি হৈছে কথাটো তই ইয়াত দক্ষিণা চক্ষিণা একো দিয়া নাই নেকি দক্ষিণা নহয় মই হেৰি এটা লৈ আহিছিলোঁ আৰু দক্ষিণা এক্সট্ৰাকে নহয় দিব লাগিব দক্ষিণা দিব লাগিব মোৰ অহা নাই নহয় হেৰিটো ওলোৱা নাই নহয় আশীৰ্বাদটো দক্ষিণা তাতে দক্ষিণা দিলেহে ওলাব এই দক্ষিণা এতিয়া অৰিহণা দিছোঁ অৰিহণা দিছোঁ অৰিহণা এই কৃষ্ণ কৃষ্ণ হ'ল ন এই আগবাঢ়িছোঁ কৃষ্ণ
আৰম্ভ কৰ ভাল বোলে নমো নমো নাৰায়ণ প্ৰসন্ন হৰিক হৰি মায়ক নিৰ্যান আপোনাৰ মহিমা 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 কি হ'ল লাগ নমহা হ'ল নে ৰিচাৰ্জ শেষ হ'ল কি হ'ল সেই প্ৰথম অৰিহণাটোহে ইমানকণহে পালেগৈ আকৌ ৰিচাৰ্জ কৰিব লাগিব অঁ হয় নেকি অঁ দিয়া 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 আকৌ অৰিহণা দিব কৃষ্ণ দিয়া বাৰু নাচাইগে নহ'লে অঁ দিয়া কৃষ্ণ কৃষ্ণ অৰিহণা আৰু দিব লাগিব ন হ'ব দিছোঁ বাৰু দিছোঁ হ'ল ন হৈছে ভাল বোলে নমো নমো নাৰায়ণ প্ৰসন্ন হৰিক মায়ক নিৰ্যান আপোনাৰ মহিমা আপুনি বিকট কৰি দিয়ক কৰা পৰিত্ৰাণ আতুৰৰ ভয়লো বোলে বিষয়ে চৰণে কমল ইয়াতে এটা গুৱাপান 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 লাগিল আকৌ ৰিচাৰ্জ শেষ হা আকৌ ৰিচাৰ্জ কৰিব লাগিব দুখন দিলোঁ নহয় নহয় শেষ হৈ গৈছে ৰিচাৰ্জ খুব খাই 5G নহয় আকৌ দিয়া ৰিচাৰ্জ কৰা আৰু অলপ আছেগৈ আৰু দিয়া ঠিক আছে দিছোঁ গুৱাপান দি বোলে তেওঁ বহাগৰ সেই বিহু বুলি তেওঁ কিবা এটা এপদ বস্তু আনি পেলাই সেই ডাঙৰক বুলি বৌয়েককে নবৌককে সম্বৰ্ধনা এটা জনাবলৈ সন্মান এটা কৰিবলৈ আগবাঢ়িছে তেওঁ এই সন্মানটো কৰোঁতে বোলে অনেকখিনি বোলে অপৰাধ হ'ব পাৰে এইটো কিবা এটা অপৰাধ হৈছে নেকি মানে কিবা এটা অপৰাধ হৈছে হে দিয়ে আছোঁচোন 4 দিলোঁ এতিয়ালৈকে কিবা এটা অপৰাধ হৈছে এই প্ৰেজেণ্টটোতে কিবা এটা অপৰাধ হৈছে নেকি বিঘিনি এটা ঘটিছে নেকি এই কালে কি দিছিলা বাৰু ইয়াত মোলৈ তুমি মোৰ মানে সংকেতটো তেনেকুৱা হৈছে মোলৈ চোলা এটা এইটোৱে অপৰাধ মান ধৰিছা মোক দিছা ব্লাউজ নহয় মানে সেইটো মৰমতে নবলৈ আনিছিলোঁ মানে সেইটো নহয় সেইটো ডাঙৰ অপৰাধ হ'ল অপৰাধটো খণ্ডন কৰিবৰ কাৰণে তুমি অৰিহণা এটা আকৌ দিব লাগিব অৰিহণা হয় কিমান দিব লাগিব তোমাৰ সেইটো খণ্ডন কৰিবলৈ হ'লে 499 হয় 499 অঁ দিয়া চকু মুদা দিয়া কৃষ্ণ দিছোঁ দেই দিছোঁ তুমি চকু মুদি থাকা মই চকু মুদি আছোঁ এইবোৰ অপৰাধ লগাই নল'বা দেই বৰ বেয়া ভৱিষ্যতৰ এটকা বেছি দিছোঁ 500 টকীয়া খমখমীয়া কৃষ্ণ দিলানে দিছোঁ কৃষ্ণ আছে দেই এতিয়া চকু মেলি হৈছে আৰু এতিয়া অপৰাধ খণ্ডন হ'ল এতিয়া তুমি আৰু সেৱা এটা ল'বা। সেৱা এটা ল'বা কৃষ্ণ কৃষ্ণ। হৈছে দেই ভাল হওক দেই বিয়াখন পতাৰ পিছত যাতে ল'ৰা ছোৱালী হয় দেই কৃষ্ণ। হ'ব উঠা হ'ব এইকেইটা লোৱা এই শৰাইখন আকৌ লৈ যাব লাগিব হ'ব ভাল পালো দেই তই যে বিহু বুলি আহিলি আকৌ তোৰ যে সেইটো জ্ঞান হ'ল নাই, এইটো দায়িত্ব এটা আছে। বৌয়েৰকে ককায়েৰকে যে কিবা এটা দিব লাগে বুলি তোৰ যে সেই জ্ঞানটো হ'ল ভাল পালো দেই এতিয়া হেৰি নহয় তোকো এতিয়া মই সেই খালী মুখা আকৌ পঠিয়াব নোৱাৰো নহয় নাই, তোকো মই হ'ব কিবা বাৰু। এটা দি পঠিয়াব লাগিব দেই তোক দিবলৈ এইটো তোৰ পাৰ্চটো ক'ত থাকিলে মুগা কালাৰ মুগা কালাৰ মণি এইডোখৰতে আছে তাতে আছে নেকি এইটো দে তই সেই 10 টকা এটা লৈ যা তই সেই গাৰ্লফ্ৰেণ্ডক কিবা এটা দিবি দেই মোৰ নামতে আৰে এইটো খালী যে ইয়াততো বহুতকেইটা পইচা আছিলে কেলে আকৌ তোমাৰ ওচৰলৈ গ'ল নহয় এইকেইটা তাৰমানে কেলে অথনি পইচাকেইটা ক'ৰ পৰা দি আছিলোঁ তাৰপৰাই দি আছিলোঁ হা অঁ তই মোৰ পইচাহে মোকে ঘূৰাই দিছ তই মাছৰ তেলেৰে মাছ ভাজি আছ তই বুকুত মোক এনেকুৱা বেলেগ শ্বট দিছ তই আৰে তুমি এই 10 টকাটোৰ লগত লাগি আছা আৰে যিটো চিষ্টেমত এতিয়া দেশ চলি আছে সেই চিষ্টেমটোহে মই এপ্লাই কৰিছোঁ হা অঁ